হাই এভৰিৱান, আপোনালোক সকলো ভালে আছেনে? মই তৃষ্ণা আজি পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুত দিন সময়ৰ অভাৱৰ কাৰণে ব্লগ বনাব পৰা নাই। আজি মই মোৰ বেটাৰ কাৰণে এটা মোবাইল কিনিবৰ কাৰণে VIP ইষ্টাৰ্ণ ইলেক্ট্ৰনিক্সলৈ আহিলোঁ আৰু তাৰ পৰাই এটা মোবাইল কিনিম বুলি ভাবিলোঁ। আপোনালোকেও ইয়াত আহিব পাৰিব। সকলো ধৰণৰ সামগ্ৰী ইয়াত আছে। আপোনালোকে যি লওঁ বুলি ভাবে সেয়ে ল'ব পাৰিব। আপোনালোকে কেছ টকা দিও ল'ব পাৰিব, EMI কৰিও ল'ব পাৰিব, যোনে যেনেকৈ পায় তেনেকৈ ল'ব পাৰিব। মোৰ বেটাক আজিলৈকে মই এটা মোবাইল দিয়া নাছিলোঁ, সেয়েহে আজি এটা মোবাইল গিফ্ট কৰিলোঁ। এছ অফ 13+, ৰিয়েলমি 13+। মোবাইলৰ বিষয়ে মই ইমান একো নাজানো, আপোনালোকে জনাবচোন মোবাইলটোৰ কেনেকুৱা। লাগে বুলি কোৱাৰ কাৰণে মই এইটোকে লৈ দিলোঁ। আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ প'ষ্টসমূহ ভিডিঅ'সমূহ লাইক কৰি দিব। আৰু মোৰ মোবাইলৰ কাম এতিয়া হৈ গৈছে, সকলো প্ৰচেছ সমাপ্ত হৈছে আৰু মোৰ বেটাৰ মুখত হাঁহি ওলাইছে। মোবাইলটো লৈ দিয়াৰ কাৰণে বহুত আনন্দ। কেনেকৈ ক'ম আপোনালোকক। এতিয়া সকলোখিনি হৈ গৈছে। মোবাইলটো চাওক কিমান স্মুথ আছে, বহুত ধুনীয়া মোবাইলটো। আপোনালোকেও আহিব, আপোনালোকেও এতিয়া ডিছকাউণ্টত পাব। পূজাৰ হৈ গৈছে, এতিয়া আমি যাব পাৰিম এতিয়া ঘৰলৈ। আমাৰ কামখিনি সমাপ্ত। এতিয়া ঘৰলৈ আহিলোঁ, আপোনালোকক মোবাইলটো দেখালোঁ। মোবাইলৰ লগতে আপোনালোকক মই এডাল হেডফোনো দেখাইছোঁ। হেডফোনডাল মোক গিফ্ট হিচাপে তেওঁলোকে দিছে। আৰু মোবাইলটোৰ লগত চাৰ্জাৰো আহিছে। ইমানেই। এইটো চাওক কিমান ধুনীয়া মোবাইলটো, চাওকচোন। ভাল লাগিলে আপোনালোকে জনাব।